বহুত দিনৰ বিৰতিৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ এটি ধুনীয়া ভ্লগ লৈ। বহুত দিনৰ মূৰত সামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈছে বুলি মাৰ ঘৰলৈ আহিছোঁ। ল'ৰাৰ স্কুল বন্ধ যিহেতুকে দুদিনমান থাকিম ইয়াতে। আজি ভাবিছোঁ অকণমান আমাৰ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। মায়ে ধুনীয়া ধুনীয়া খেতি লগাইছে, ছিজনেল খেতি। আমাৰ ইয়াতে যিহেতু বান্দৰ নাই, সেয়ে মায়ে ধুনীয়াকৈ খেতি কৰিছে কিবা কিবি। বলক তেতিয়াহ'লে আপোনালোককো বাগিচাখন দেখুৱাওঁ অকণমান। এয়া দেউতা ফেনৰ তলত বহি আছে, খুব গৰম, ক'তো ওলাই যাব পৰা নাই আৰু ঘৰতে এনেকৈ বহি আছে। কেনে গৰম দেউতা? নে অধিক গৰম ন? আৰু আমাৰ এইকেইটা বিজি হৈ আছে কালাৰ কৰাত। চাওঁ পুতু, চাওঁ মুখখন, সৰু পুতু চাওঁ, ধুনু ধুনু, আমাৰ জান বেবী চাওঁ, কলিজা চাওঁ, মুখখন দেখুৱাই দিয়া মাক। গুড, ভেৰি গুড। এইফালে মা বিজি হৈ আছে অকণমান কামত। সৌ যে গছডাল দেখিছে, সেয়া মই আঁকিছিলোঁ। চাওকচোন কেনেকুৱা লাগিছে ক'ব দেই কমেণ্টত। দিনাই আঁকিছিলে, এইডালো কেনেকুৱা লাগিছে জনাব। আঁকিছিলোঁ মই, যোৱাবাৰ আউতে আঁকিছিলোঁ নমা। এয়া আমাৰ ডাঙৰ ধুনু পঢ়ি আছে। অ' ধুনু কি পঢ়িছা তুমি? মেথছ কৰি আছা? অ'কে দিয়া কৰা। এবাৰ আহিছোঁ বৌৰ ওচৰলৈ, এই চাবলৈ যাওঁ আৰু এতিয়া আমি বাগিচাখন চাওঁ। বা বা ঘৰৰ নেকি চব? এ মজা, ঘৰৰ নেমু। ৱাও, কিমান ভাল লাগে ন এইবিলাক বস্তু। সঁচাই দেই, বান্দৰ নাই নহয় আমাৰ ইয়াতে। আমাৰ নাই, আমাৰ ফালে বান্দৰ যে বহুত, সেইকাৰণে। এই যে খেতিবিলাক দেখিলে এতিয়া বলক বাগিচাখন চাওঁ আমি, নে কি কয়? ইমান চাবলৈ মন গৈছেনে বাৰু? ইমান ধুনীয়া খেতি চাবলৈ। ঠিক আছে বলক এতিয়া। এইজনী আমাৰ বাগিচাখনৰ মালিক। বলা বলা। এয়া আমাৰ ঘৰৰ মুৰ্গী নে মা? এইবাৰ আহিছোঁ আমাৰ ঘৰৰ পিছফালখন দেখুৱাবলৈ। এয়া আমাৰ ঘৰৰ ঢেঁকী, মুৰ্গী এইবিলাক ঘৰৰে হয়। এইফালে চব ভাতকেৰেলাৰ গছ পূৰা ভৰি আছে, ভাতকেৰেলাৰে চাং পাতি দিছে ধুনীয়াকৈ। এই যে দেখুৱালোঁ অকণমান আগতে আপোনালোকক, ফ্ৰিজত ৰাখিছে, সদায় ছিঙিব পৰা হয়েই আৰু দুদিনৰ মূৰে মূৰে ভাতকেৰেলাবিলাক। এইবিলাক মায়ে ছিঙি দেখাইছে, খুব ভাল লাগে এনেকৈ। আগতে যে কেনেকৈ সোমাই সোমাই ছিঙিছিলোঁ, এতিয়া মনত পৰি যায় আগৰ কথাবিলাক। সেয়ে ঘৰলৈ আহিলে খুব ভাল লাগে। এইবিলাক বস্তু নিজৰ ঘৰৰে হয়, ফ্ৰেছ ফ্ৰেছ, কোনো ধৰণৰ সাৰ নিদিয়া। এইবিলাক মায়ে মুৰ্গী পোৱালি জগাইছে, এইবিলাক নতুনকৈ পোৱালি ওলাইছে। ছাগলীও আছে, এতিয়া ছাগলীকেইটা নাই, সেইবাবে দেখুৱাব পৰা নাই আৰু। এইবাৰ আহিছোঁ আমাৰ পিছফালৰ বাৰীখন দেখুৱাবলৈ। ইয়াতো মায়ে কিবা কিবি খেতি লগাইছে। এইটো আমাৰ ঘৰৰ ছাগলী হয়। সেইটো এইবিলাক নেমুৰ গছ, ভাতকেৰেলা ইয়াতো আছে। ধুনীয়াকৈ চাং পাতি লাইন লাইনকৈ দিছে। এইডাল জলকীয়া গছ, খুব ধুনীয়াকৈ জলকীয়াবিলাক লাগি আছে। এয়া আমাৰ ঘৰৰ পিছফালৰ বাৰীখনত আহিছোঁ। খুব ধুনীয়াকৈ জলকীয়া, নেমু এইবিলাক লাগি আছে। ভালে লাগে ন চাই, এইবিলাক ঘৰৰ বস্তু সোৱাদেই বেলেগ। এয়া চাওক নেমুবিলাক কি ধুনীয়াকৈ লাগি আছে, ছিঙিব পৰা হৈছে চাগে কেইটামান। এইফালে কলগছো আছে আৰু এইফালে আছে গোন্ধ থকা কচু, আমি যে মাছৰ লগত খাব পাৰি। সেয়া মায়ে খেতি দেখুৱাই পূৰা হাঁহি আছে ফূৰ্তিতে। নিজৰ খেতি, নিজৰ হাতেৰে কৰা খেতি। আপোনালোককো দেখুৱালোঁ অকণমান। এইফালে অমিতা গছো আছে, অমিতা লাগিয়ে আছে। আমৰ গছো আছিলে এইফালে, দুডাল ডাঙৰ ডাঙৰ আমৰ গছ আছিলে, কিন্তু যোৱাবাৰ ধুমুহাত ভাঙি থাকিল, দেখুৱাবলৈ নহ'ল আৰু। কঁঠালৰ গছ আছে এইফালে, আৰু আছে ঢেৰ কিবা কিবি, জংঘলৰ কাৰণে যাব পৰা নাই বাৰু। এইখিনি চাফা কৰি পেলাই আমাৰ মায়ে এইবিলাক বুদ্ধি উলিয়াই খেতিত লগাইছে পূৰা।
টিভি চাই চাই শিকিছে কিছু যথেষ্ট খেতিৰ কিছু এইবিলাক সব নেমু লাইন লাইনকৈ দিছে গোটেইখিনি এইবাৰ আমি ফ্ৰন্ট সাইডৰ বাগিচাখনৰ ওচৰলৈ আহিছো পিছফালৰখন আপোনালোকক দেখুৱালো এইবাৰ ফ্ৰন্ট সাইডে কি কি খেতি লগাইছে চাও বলক এখনতো তোমাও কি কি আছে চাও এখনত দেখুৱাই দিছো দে বেক কেমেৰাৰে এইবিলাক ডাঙৰ ডাঙৰ কচু ইয়া সবজি বনাই খাব পাৰি ইয়া মধুৰিআমৰ গছ কলৰ গছ নৰসিংহ চাৰিওফালে সেউজীয়া সেউজীয়া আজি বিশ্ব পৰিৱেশৰ দিনাই আপোনালোকক এনেকৈ অকণমান সেউজীয়া পৰিৱেশটো আমাৰ শাক পাচলিৰ বাগিচাখন দেখুৱাবলৈ পাই খুবেই ভাল লাগিছে এইফালে ইয়া জিকা লাগি আছে খুব ধুনীয়াকৈ ছিঙিব পৰা হ'ব আৰু দুদিন পিছত আনফালে আছে তিয়হ ঘৰৰ বস্তু হাতেৰে চুব পালে এনেকৈ খুব ভাল লাগে নহয় জানো আৰু এইফালে কলৰ গছ ইয়া লেচেৰা মাহ দীঘল দীঘলকৈ লেচেৰাবিলাক লাগি আছে খোৱাতকৈও চায়ে ভাল লাগিছে ঘৰৰ খেতিৰ বস্তু আৰু হোৱা মালভোগ কল ডাঙৰ ডাঙৰ হৈ আছে কলবিলাক পাৰিব পৰা হ'বই আৰু এইবিলাক অলপ সৰু সৰু হৈ আছে সব লাইন লাইন গৈ মালভোগ কলৰ গছ লগাই দিছে মায়ে মাৰ খেতিৰ পৰা অকণমান লাইভ আহিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে নিশ্চয় মাক আশীৰ্বাদ কৰিব এনেদৰে খেতি কৰি আমাক খুৱাই থাকক ফ্ৰেছ ফ্ৰেছ বস্তু সাৰ নিদিয়া বস্তু আজিলৈ তেন্তে বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব বাই বাই